অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই বৰ্তমান সময়ত জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈ আছে। তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই। অখিল গগৈক বদনাম কৰাৰ বাবে আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছে। জুবিন গাৰ্গক ব্যৱহাৰ কৰি অখিল গগৈক বদনাম কৰিবলৈ চেষ্টা কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰী অখিল গগৈক কেনেকৈ বদনাম কৰিব চেষ্টা কৰি আছে চাওক ভিডিঅ' ক্লিপত। সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে। তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে। কিন্তু অখিল গগৈৰ সম্পূৰ্ণ ভিডিঅ'টো আছিলে এয়া। আৰু এই বিশেষ পোষ্টটো কিছু সময় আগতে আপলোড কৰিছে পীযুষ হাজৰিকাই তেখেতৰ নিজৰ ফেচবুক একাউণ্টত। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই কৰা কামটোক নিন্দা আৰু গৰিহণা জনাইছো।